হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোৰ আলোচ্য বিষয়বস্তু হৈছে 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঐচ্ছিক ভূগোল বিষয়ৰ প্ৰশ্নসমূহ আলোচনা। গতিকে এয়া হৈছে খণ্ড নং 2। ইতিমধ্যে খণ্ড নং 1ত আমি প্ৰশ্ন নং 1ৰ পৰা প্ৰশ্ন নং 26লৈ আলোচনা কৰিলোঁ, আৰু এই খণ্ড নং 2ত আমি প্ৰশ্ন নং 27ৰ পৰা প্ৰশ্ন নং 34লৈ আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি ভিডিঅ'টোৰ ভিতৰত প্ৰৱেশ কৰোঁ। গতিকে প্ৰশ্ন 27ত সুধিছে, ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব উল্লেখ কৰা। ৰৈৰো হয় গুৰুত্ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰিণ্টিং টাইপিঙত অলপ ফণ্টৰ ইফাল সিফাল হোৱাৰ কাৰণে কিছুমান আখৰ হয়তো এনেকুৱা ওলাব পাৰে, গতিকে তোমালোকে ইগন'ৰ কৰিবা। ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব উল্লেখ কৰা। উত্তৰটো আমি কিছু এই ধৰণে দিব পাৰোঁ। ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। প্ৰাকৃতিক অনুকূলতাই ভাৰতক এখন কৃষি নিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তুলিছে। ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব কেনে সেই সম্পৰ্কে তলত উল্লেখিত স্তৱকত স্পষ্ট কৰা হৈছে। নম্বৰ 1, দেশখনত 2/3 অধিক লোকে কৃষিকে প্ৰধান জীৱিকা হিচাপে লৈ জীৱন নিৰ্বাহ কৰে। দ্বিতীয়তে, দেশৰ জাতীয় আয়ৰ ক্ষেত্ৰত কৃষিয়ে প্ৰায় 16-17% অৰিহণা আগবঢ়াইছে। তৃতীয়তে যদি চাওঁ, কৃষিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা অসংখ্য উদ্যোগ আৰু সেৱা খণ্ডসমূহে ভালেসংখ্যক নিবনুৱাক নিয়োগ প্ৰদান কৰিছে। আৰু চতুৰ্থতে যদি চাওঁ, কৃষিজাত সামগ্ৰীসমূহৰ ৰপ্তানিৰ যোগেদিও দেশখনে বিদেশী মুদ্ৰা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে এইকেইটা পইণ্টে যি স্তৱককেইটা উল্লেখ কৰা হৈছে, সেই স্তৱকে এয়াই সূচাইছে যে ভাৰতবৰ্ষৰ অৰ্থনীতি এখন কৃষি নিৰ্ভৰশীল অৰ্থনীতি বা কৃষিৰ ওপৰত গঢ় লৈ উঠা অৰ্থনীতি, আৰু ইয়াত কৃষিৰ গুৰুত্ব যথেষ্ট আছে। 28 নং প্ৰশ্নত সুধিছে, বননি ধ্বংসৰ কাৰণ আৰু ফলাফলবোৰ চমুকৈ আলোচনা কৰা। প্ৰথমতে আমি বননি ধ্বংসৰ কাৰণসমূহ কি কি সেয়া আলোচনা কৰিম। বননি ধ্বংসৰ কাৰণ আমি দুটা ইয়াত উল্লেখ কৰিছোঁ। প্ৰথমটো হৈছে নগৰীকৰণ। নগৰীকৰণ বননি ধ্বংসৰ এটা প্ৰধান কাৰণ, কাৰণ বৰ্ধিত জনসংখ্যাৰ পৰিমাণৰ স্বৰূপ হৈছে নগৰীকৰণ, আৰু নগৰীকৰণ হৈছে বননি ধ্বংসৰ মূল কাৰণ। দ্বিতীয় হৈছে উদ্যোগীকৰণ। উদ্যোগীকৰণ যদি চাওঁ, বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণৰ বাবে স্থাপিত উদ্যোগসমূহ বননি ধ্বংসৰ আন এক উল্লেখযোগ্য কাৰণ। গতিকে এইদৰে যদি আমি চাওঁ, বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে বননি ধ্বংসৰ। গতিকে আমি যিকোনো দুটা কাৰণ উল্লেখ কৰিলে হ'ব। নেক্সট যদি চাওঁ, দ্বিতীয়তে বননি ধ্বংসৰ পৰিণাম, বননি ধ্বংসৰ ফলাফল বা পৰিণাম। বননি ধ্বংসৰ ফলত কি হ'ব পাৰে? বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাব পাৰে। বননি ধ্বংসৰ পৰিণামস্বৰূপে বায়ুমণ্ডলত জমা হোৱা অতিৰিক্ত সেউজগৃহ গেছৰ বাবে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি পাইছে, যি গোলকীয় উত্তাপ বৃদ্ধি বুলি কওঁ আমি। দ্বিতীয়তে যদি চাওঁ, বননি ধ্বংসৰ ফলত ভূমিক্ষয়ৰ দৰে সমস্যাৰ সৃষ্টি হয়। ভূমিক্ষয় যেনে ভূমিক্ষয় হ'ব পাৰে, ভূমিস্খলন হ'ব পাৰে, এইদৰে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বননি ধ্বংসৰ ফলত। গতিকে এই হৈছে দুটা ফলাফল। প্ৰশ্ন নং 29, গ্ৰাফ কি? ইয়াৰ প্ৰকাৰবোৰ উল্লেখ কৰা। গ্ৰাফ কি আমি ইয়াত উল্লেখ কৰিছোঁ। পাৰ্বত্য হিমবাহসমূহ তললৈ নামি আহোঁতে, মনত ৰাখিব পাৰ্বত্য হিমবাহ, ইয়াত মহাদেশীয় হিমবাহৰ কথা কোৱা হোৱা নাই। পাৰ্বত্য হিমবাহসমূহ যেতিয়া তললৈ নামি আহে, ই বৰফৰ লগতে শিল, বালি, মাটি, গোলাচমা ইত্যাদি পদাৰ্থ কঢ়িয়াই আনি নামনি ভাগত অৱক্ষেপন কৰে। হিমবাহৰ অৱক্ষেপনৰ ফলত গঠিত এনে অৱয়ৱক কি বুলি কৈছে? গ্ৰাফ বোলা হয়। এতিয়া গ্ৰাফৰ প্ৰকাৰসমূহ যদি চাওঁ, অৱস্থিতি অনুসৰি গ্ৰাফনো ক'ত ক'ত গঠন হৈছে, হিমবাহৰ কোন কোন অংশত গঠিত হৈছে গ্ৰাফ, তাৰ ওপৰত ভিত্তি কৰি যদি চাওঁ, গ্ৰাফক 4টা ভাগত ভাগ কৰা হৈছে। পাৰ্শ্ব গ্ৰাফ, মধ্যগ্ৰাফ, ভূমিগ্ৰাফ আৰু অন্ত বা প্ৰান্ত গ্ৰাফ। প্ৰশ্ন নং 30, পানী প্ৰদূষণ বুলিলে কি বুজায়? ইয়াৰ কাৰণবোৰ উল্লেখ কৰা। পানী প্ৰদূষণ কাক বোলে? যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ আৰু অজৈৱ কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হয়, মানুহৰ গ্ৰহণ অনুপযোগী হৈ উঠে, তেতিয়া তেনে পানীক দূষিত পানী বুলি কোৱা হয়। আৰু যি পদ্ধতি বা যি প্ৰকাৰে পানীটো দূষিত হয়, তাক কোৱা হৈছে পানী প্ৰদূষণ। গতিকে এয়া হৈছে পানী প্ৰদূষণ। সাধাৰণ অৰ্থত যদি কওঁ, পানী প্ৰদূষণ মানে কি? যেতিয়া পানী মানুহৰ গ্ৰহণৰ অনুপযোগী হৈ উঠে, আৰু গ্ৰহণৰ অনুপযোগী কেতিয়া হৈ উঠে? যেতিয়া বিভিন্ন প্ৰদূষকসমূহ পানীত যোগ হয়, আৰু তাকে কৈছে পানী প্ৰদূষণ। পানী প্ৰদূষণৰ কাৰকসমূহ, কি কি কাৰণে পানী প্ৰদূষণ হ'ব পাৰে? আমি কেইটামান পইণ্ট উল্লেখ কৰি দিছোঁ। ঔদ্যোগিক অপদ্ৰব্য নিষ্কাশন, নদীত নিষ্কাশনৰ ফলত নদীৰ পানী প্ৰদূষিত হ'ব পাৰে। দ্বিতীয়তে, কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ফলত পানী প্ৰদূষণ হ'ব পাৰে। তৃতীয়তে যদি চাওঁ, খনিজ পদাৰ্থ উৎঘাটনৰ ফলত উৎঘাটনস্থলীত হোৱা পানী প্ৰদূষণ।
তেনে ঠাইতো পানী প্ৰদূষণ হয়। পেলনীয়া দ্ৰব্যৰ নিক্ষেপণৰ ফলতো পানী প্ৰদূষণ হ'ব পাৰে, পানীত যেতিয়া পেলনীয়া দ্ৰব্যসমূহ নিক্ষেপণ কৰে। পঞ্চমতে যে দুৰ্ঘটনাৰ ফলত তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰসাৰণৰ ফলত বিভিন্ন ধৰণৰ দুৰ্ঘটনা ঘটিলে মানে তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰসাৰণৰ ফলতো পানী প্ৰদূষণ হ'ব পাৰে। ষষ্ঠতে তেল পৰিবাহী জাহাজসমূহ দুৰ্ঘটনাৰ ফলতো পানী প্ৰদূষণ হ'ব পাৰে। এয়া সাগৰ মহাসাগৰৰ যেতিয়া তেল পৰিবাহী জাহাজসমূহ এখন দেশৰ পৰা আন এখন দেশলৈ তেল পৰিবহণ কৰে, তেনে মুহূৰ্তত যদি জাহাজখন দুৰ্ঘটনাগ্ৰস্ত হয়, তেতিয়াহ'লে সেই দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতো পানী প্ৰদূষণ হ'ব পাৰে। প্ৰশ্ন নং 31, এছিয়া মহাদেশৰ জনসংখ্যা বিতৰণ সম্বন্ধে চমুকৈ লিখা, ইয়াৰ অসমান বিতৰণৰ কাৰণবোৰ উল্লেখ কৰা। এতিয়া এছিয়া মহাদেশ, আমাৰ মহাদেশখনৰ কথা কৈছে ইয়াত। এছিয়া আমি জানো পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ। 2007 বৰ্ষৰ তথ্য অনুসৰি মহাদেশখনৰ জনসংখ্যা 401 কোটি। এই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 3/5। মহাদেশখনৰ জনসংখ্যাৰ বিতৰণ অসমান। ইয়াৰ 3/4 জনসংখ্যা মহাদেশখনৰ দক্ষিণ পূব আৰু পূবৰ ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত বাস কৰে। এছিয়া মহাদেশৰ মুঠ 49খন দেশৰ কেৱল 2খন দেশতে অৰ্থাৎ চীন আৰু ভাৰততে 61% লোক ঠাহ খাই আছে। জাপানৰ ৰাজধানী টকিঅ' মহানগৰ 34 নিযুত জনসংখ্যাৰ এছিয়া মহাদেশে নহয়, সমগ্ৰ বিশ্বৰে সবাতোকৈ ডাঙৰ মহানগৰ ইন টাৰ্মছ অফ জনসংখ্যা, পপুলেশ্যনৰ চাইজত আটাইতকৈ ডাঙৰ মহানগৰ। গতিকে এইকেইটা পইণ্ট যদি উল্লেখ কৰোঁ, এইকেইটা কথা যদি উল্লেখ কৰোঁ, আমি মহাদেশৰ জনসংখ্যাৰ বিতৰণ সম্পৰ্কে চমুকৈ এয়া ছাফিচিয়েণ্ট হৈ যায় প্ৰশ্নটোৰ কাৰণে। আৰু ইয়াৰ পিছতে আছে ইয়াৰ অসমান বিতৰণৰ কাৰণ। এতিয়া এছিয়া মহাদেশৰ জনসংখ্যা অসমান বিতৰণৰ কাৰণসমূহ কি কি? নম্বৰ 1, মহাদেশখনৰ বিশালতা নিজেই জনসংখ্যা বিতৰণৰ অসমানতাৰ কাৰণ। গতিকে মহাদেশখন ইমান ডাঙৰ যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। গতিকে মহাদেশখন ডাঙৰ হোৱাৰ কাৰণে নিশ্চয় সকলো ঠাইতে জনসংখ্যা বিতৰণটো সমান হোৱাটো সম্ভৱপৰ নহয়, অসম্ভৱ। গতিকে জনসংখ্যা বিতৰণ এক কাৰণ। দ্বিতীয়তে দিছে ভূ-প্ৰকৃতিৰ ভিন্নতা। আমি যদি চাওঁ এছিয়া মহাদেশত সকলো ধৰণৰ ভূ-প্ৰকৃতি পোৱা যায়। আফ্ৰিকা মহাদেশৰ দৰে নহয় ইয়াত আমি পৰ্বত পাওঁ, পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত, পৃথিৱীৰ সৰ্বোচ্চ মালভূমি, পৃথিৱীৰ আটাইতকৈ ডাঙৰ আমি যদি চাওঁ সমভূমিসমূহ ইয়াতে আছে। ইয়াত পৃথিৱীৰ যদি চাওঁ ছেকেণ্ড থাৰ্ড লাৰ্জেষ্ট ডেজাৰ্টসমূহ আছে, তোমাৰ মৰুভূমিসমূহ আছে। গতিকে ইয়াত সকলো ধৰণৰ ভূ অৱয়ব পোৱা যায়। গতিকে ভূ অৱয়বৰ ভিন্নতা জনসংখ্যা বিতৰণৰ অসমান হোৱাৰ আন এটা কাৰণ। পাৰ্বত্য মৰু মালভূমি অঞ্চলত জনসংখ্যা বিতৰণ সেৰেঙা, আনহাতে সমভূমি অঞ্চলত অধিক। তৃতীয়তে যদি চাওঁ জলবায়ুৰ ভিন্নতা, এক প্ৰধান কাৰণ। কাৰণ বিষুৱৰ পৰা সুমেৰু বৃত্ত পৰ্যন্ত বিশাল মহাদেশ প্ৰায় 1 ডিগ্ৰীৰ পৰা 78 ডিগ্ৰী নিয়াৰ এবাউট এপ্ৰক্সিমেট বিস্তাৰিত হৈ আছে। গতিকে ইমান ডাঙৰ মহাদেশ 1 ডিগ্ৰীৰ পৰা 78 ডিগ্ৰী পৰ্যন্ত, মানে তোমাৰ যদি চাওঁ বিষুৱৰ পৰা একদম সুমেৰু বৃত্ত পাৰ হৈ গৈছে, তাৰলৈকে বিস্তাৰিত এখন মহাদেশত নিশ্চয় তোমাৰ জলবায়ু ভিন্ন হোৱাটো স্বাভাৱিক। গতিকে অক্ষাংশত জলবায়ু ভিন্ন হোৱাৰ বাবে জনসংখ্যাৰ বিতৰণ অসমান। মহাদেশৰ অন্তৰ্গত মৰু অঞ্চলত জনসংখ্যা সেৰেঙা, ইয়াৰ বিপৰীতে মৌচুমী জলবায়ু অঞ্চলত জনসংখ্যাৰ বিতৰণ ঘন দেখিবলৈ পোৱা যায়। প্ৰশ্ন নং 32, উত্তৰ ভাৰতৰ নদীসমূহৰ বৈশিষ্ট্য উল্লেখ কৰা। এয়া খুব কমন কুৱেশ্যন, আহিয়ে থাকে, গতিকে এয়া খুব ইম্পৰ্টেণ্ট। উত্তৰ ভাৰতৰ নদীসমূহৰ বৈশিষ্ট্যসমূহ হৈছে উত্তৰ ভাৰতৰ প্ৰায় নদীয়ে হিমালয়ৰ পৰা উৎপত্তি হোৱাৰ বাবে ইয়াত গোটেই বছৰ জুৰি পানী থাকে। এইটো একদম সাধাৰণ বৈশিষ্ট্য, গতিকে আমি সকলোৱে জানিব লাগে। দ্বিতীয়তে উত্তৰ ভাৰতৰ নদীসমূহত 3টা গতি স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়, উচ্চ গতি, মধ্যগতি আৰু নিম্নগতি। নদীৰ 3টা ভাগত ভাগ কৰা হৈছে। উৎপত্তি স্থলৰ পৰা মোহনালৈকে একেবাৰে ওপৰৰ অংশটো উচ্চ গতি, মাজৰ অংশটো মধ্যগতি আৰু একেবাৰে তলৰ অংশটো অৰ্থাৎ মোহনাৰ ওচৰৰ অংশটো হৈছে নিম্নগতি। গতিকে এয়া স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায় উত্তৰ ভাৰতৰ নদীসমূহৰ ক্ষেত্ৰত, সেয়া গংগাই হওক বা ব্ৰহ্মপুত্ৰই হওক। তৃতীয়তে দেখিবলৈ পোৱা যায় উত্তৰ ভাৰতৰ নদীসমূহ নাব্য মানে য'ত নাও চলাচল কৰিব পাৰি। গতিকে উত্তৰ ভাৰতৰ নদীসমূহ যিহেতু গোটেই বছৰ জুৰিয়ে পানী থাকে, গতিকে ই নাব্য, ইয়াত নাও চলাচল কৰিব পাৰি, নৌ পৰিবহণৰ বাবে আটাইতকৈ ভাল। আৰু আমি জানো অসমৰ যোনটো শদিয়াৰ পৰা ধুবুৰীলৈকে আটাইতকৈ দীঘল ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ৱে হয় সেইটো। চতুৰ্থতে দিছে উত্তৰ ভাৰতৰ নদীসমূহ গতি মন্থৰ আৰু যথেষ্ট গেদ কঢ়িয়াৰ বাবে ইয়াত মোহনাত ডাঙৰ আকাৰৰ বদ্বীপ দেখা যায়। ডাঙৰ আকাৰৰ বদ্বীপ গংগা ব্ৰহ্মপুত্ৰ মোহনাত যদি চাওঁ, পৃথিৱীৰ এটা ডাঙৰ বদ্বীপ সুন্দৰবন বদ্বীপ অৱস্থিত, আৰু সেয়া হৈছে নৈখনে কঢ়িয়াই গেদৰ বাবে। আৰু এই নৈসমূহে অৰ্থাৎ উত্তৰ ভাৰতৰ নদীসমূহ যথেষ্ট পৰিমাণে কি কঢ়িয়ায়, গেদ কঢ়িয়ায়। প্ৰশ্ন নং 33, তৃণভূমি কি? ক্ৰান্তীয় তৃণভূমি অঞ্চল আৰু মধ্যাংশীয় তৃণভূমি অঞ্চলৰ মাজৰ বৈশিষ্ট্যসমূহ তুলনা কৰিবলৈ কৈছে। তৃণভূমি কি বুলি যদি কয়, আমি সাধাৰণ অৰ্থত কওঁ ঘাঁহেৰে পৰিপূৰ্ণ বিস্তীৰ্ণ অঞ্চলক তৃণভূমি বোলা হয়। অৱশ্যে
অৱস্থিতি অনুসৰি এই ঘাঁহনিৰ উচ্চতা কেই চেণ্টিমিটাৰ মানৰ পৰা কেইবা মিটাৰ পৰ্যন্ত দেখা যায়। ক্ৰান্তীয় তৃণভূমি অঞ্চল আৰু মধ্য অক্ষাংশ তৃণভূমি অঞ্চলৰ মাজত তুলনাত্মক বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হৈছে। ইয়াত তৃণভূমি কি ইয়াত নম্বৰ 2 নম্বৰ দিছে, গতিকে এইটো 1 নম্বৰ কাৰণে ছাফিচিয়েণ্ট আছে, 2 নম্বৰ দিছে, সেইকাৰণে এই অংশটো আমি যোগ কৰি দিছোঁ পিছৰ অংশটো। অৰ্থাৎ নেক্সট দিছে এই দুই অৰ্থাৎ ক্ৰান্তীয় আৰু মধ্য অক্ষাংশ তৃণভূমি অঞ্চলৰ মাজৰ বৈশিষ্ট্যগত পাৰ্থক্য। চিম্পলি যদি ক্ৰান্তীয় গৰম অঞ্চল, মধ্য অক্ষাংশে তুলনাত্মকভাৱে 45 ডিগ্ৰী কাষৰীয়া অঞ্চল, গতিকে সেয়া তুলনাত্মকভাৱে ক্ৰান্তীয় অঞ্চলতকৈ অলপ ঠাণ্ডা। গতিকে আমি তাৰ পৰা অনুমান কৰিব পাৰোঁ ঘাঁহনিসমূহৰ পাৰ্থক্য কেনেকুৱা হ'ব পাৰে। ক্ৰান্তীয় তৃণভূমি অঞ্চল পৃথিৱীৰ ক্ৰান্তীয় বলয় অৰ্থাৎ 10 পৰা 25 ডিগ্ৰী অক্ষাংশ মহাদেশসমূহৰ অন্তৰ্ভাগত দেখা যায়, আনহাতে মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল 30 পৰা 50 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত। দ্বিতীয়তে যদি চাওঁ, ক্ৰান্তীয় তৃণভূমি অঞ্চলত জলবায়ু বৈশিষ্ট্য হ'ল উষ্ণ আৰু চুটি গ্ৰীষ্মকাল আৰু শুকান আৰু দীঘল শীতকাল, আনহাতে মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চলত গ্ৰীষ্ম আৰু শীতকালৰ উষ্ণতাৰ পাৰ্থক্য অধিক, অৰ্থাৎ গৰমতো কিছু গৰম হয় আৰু ঠাণ্ডাত অত্যাধিক ঠাণ্ডা হয়। গ্ৰীষ্মকালত বৰষুণৰ পৰিমাণ কম আৰু শীতকালত শীতৰ প্ৰকোপ অধিক। সেই গতিকে এই অঞ্চল অৰ্থাৎ মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চলত ঘাঁহৰ যি উচ্চতা সেয়া কম। ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ ঘাঁহৰ উচ্চতা অধিক, কাৰণ ইয়াত গৰমৰ পৰিমাণ অধিক আৰু তোমাৰ বৰষুণো হয়, কাৰণ ইয়াত ঘাঁহৰ উচ্চতাবোৰ অধিক, এই 3 মিটাৰ পৰ্যন্ত হোৱা দেখা যায়। আনহাতে ইয়াৰ বিপৰীতে যদি চাওঁ মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চলত ঘাঁহনিৰ উচ্চতা কম আৰু কেই চেণ্টিমিটাৰমানহে হয়, কাৰণটো হৈছে বৰষুণ কম। লাষ্ট নম্বৰ কুৱেশ্যন, ভাৰতৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰা আৰু তাত কি বহাব কৈছে, তাত কেইটামান পইণ্ট বহাব কৈছে। যদি চাওঁ তাত বহাব কৈছে আমাৰ 1 নম্বৰ ব্ৰহ্মপুত্ৰ নদী, বি ইটানগৰ, চি পশ্চিমঘাট পৰ্বত আৰু ডি চেন্নাই বহাব কৈছে। আৰু আমি এই মেপখনত যদি চাওঁ, এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী, উৎপত্তিস্থলৰ পৰা মোহনালৈকে দেখুওৱা হৈছে ব্ৰহ্মপুত্ৰ নৈ। দ্বিতীয়তে যদি চাওঁ এয়া ইটানগৰ এইখিনি অংশতে আছে। আৰু তাৰপিছত এয়া হৈছে পশ্চিমঘাট পৰ্বত, এই লানি পশ্চিমঘাট পৰ্বত, আৰু এয়া হৈছে চেন্নাই। গতিকে এইদৰে যদি আমি দেখুৱাই দিওঁ, গতিকে ইয়াত 5 নম্বৰ পোৱাটো একদম ইজি। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়াতো কমন কুৱেশ্যন, আমি সকলোৱে জানোৱে, বছৰ ধৰি এই প্ৰশ্নটো আহিয়ে থাকে, মানে আৰ্হি মেপ অংকন। গতিকে মেপ অংকন যদি আমি ভালদৰে কৰিব পাৰোঁ, গতিকে ইয়াত 5 নম্বৰ আমি পোৱাত একো অসুবিধা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল ধন্যবাদ তোমালোকে ইমান পৰা এই ভিডিঅ'টো চোৱাৰ বাবে। আৰু খণ্ড নং 1ৰ লিংকটো মই তলত দি দিছোঁ, তোমালোকে কাইণ্ডলি তাৰ পৰা চাব পাৰিবা। 1ৰ পৰা 26 নং প্ৰশ্নলৈকে আলোচনা তাতে দি আছে। ধন্যবাদ।